ছাৰক এটা ফোনে কৰোঁ ৰ হেল্ল' 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 ছাৰ আহক এই ৰখি আছোঁ ছাৰ অঁ এই সোনকালে আহক হা এই ঠাণ্ডাখনত উঠবাই নদী ঘাখানা জেকেট চেকেট মাৰি আছোঁ দে এই টিভিটো বন্ধ কৰে কি ৰাতিপুৱা এইবিলাক কপিল শৰ্মা নে হেমন্ত বিশ্ব শৰ্মা কি তোক কোৱা নাই ৰ সিহঁতে গোটেই দিনটো টিভিয়ে চাই থাকে এইবাৰ পৰা টিভিত ৰিচাৰ্জো নকৰোঁ ৰ দে মই যাই আছোঁ ৰ বাবা থাক তই কি ঠাণ্ডা পৰছি আজি বহুত ঠাণ্ডা আজি যাই আছোঁ যাই পালোঁ আৰু কি হৈছে আজি কি ঠাণ্ডা পৰছি আমি টুপি চুপি মাৰি আহিছোঁ গুড মৰ্ণিং ছাৰ গুড মৰ্ণিং গুড ঠাণ্ডা মেইন খবৰটো দিয়া পাই আছোঁহে আজিকালি কথাগিলা বৰকৈ বাহিৰি যাওঁ কি আছিলে মোবাইলটোত চাই লওঁ ৰ মেছেজ কৰিছিলোঁ চাই লওঁ সেই কেলে ৰ এই তই আজি কিন্তু এটা কথা ৰিকুৱেষ্ট এটা কৰিছোঁ আজি কিন্তু চাহৰ লগত কিন্তু বিস্কুট দিব লাগিব কাৰণ কি হৈছে আজি তোৰ পৰীক্ষাৰ ৰিজাল্ট দিছি আৰু তই পাছ মায়ে কিমান দিনৰ ভাল ভাবছিল মায়ে দেউতাই মই ভালকৈ পৰীক্ষাটো পাছ কৰিলে ভাল হয় আজি আমাৰ মা দেউতাৰ সপোন পূৰণ হ'ল আজি একদম পুৰা ফুল এটা আনিম ফুলটো গোটেই খাম নকৈছোঁ গোটেই খাম ছাৰ আমি দুটাই খাম অ'কে দুটাই খাম এই 500টো লওক এই 500 এতিয়া নাই ছাৰ বেংকত যাব লাগিব সিকিনে বাদ দিবে বাপ্পা পইচাটো দি যাওঁ মই আনবা লাগে আহা নেকি আজি কি ডাঙৰ সুখৰ এটা দিন আজি খাব লাগে আৰু তই কি কৰিছ দে পইচাটো দিম মই যাওঁ সোনকালে তোৰতো মোৰ তাতে এতিয়া নাই গুগল পে' কৰি দিওঁ গেছি মোৰে মোবাইল দেখোন এইটো দিও যায় আজিকালি মই কৰি পোৱা নাই এনেকৈ ছাৰ ভাত বহাইছিয়ে আপুনি যাওক সোনকালে লৈ আহক যায় ভাটিবেলা মানে হৈ যাব আমাৰ দুটা এই যাবে আৰু চাৰিপাত কৈ দে আজি পিছত মই যদি পিছত মোক ধাৰ মাত দিব লাগিব মইতো যাওঁ মানে খান হ'ব আৰু समझ रहे हो ना এখন একো নহয় দে সৰুতে মই কৰিছিলোঁ এতিয়া कैसी लगी आगे स्वाद বুঢ়া আছোঁ বাদ দি তই এনেকৈ কেঁচৰা বুলি মই জানোৱে এতিয়া খাবিনে পিছতে খাবি কওঁ এতিয়া খাবিনে এতিয়া খাবি ওলাও নাস্তাটো লৈ গেল যা নেকি পেটলা নেকি তই এতিয়া খাবি খোৱা অলপ দেৰিকৈ খাম ৰ এতিয়া খানা নেকি মাহৰ আছে পাগল ধুনীয়া বতাহ দি আছে বাহিৰত যাবগৈ মুঠি চিন্তা লাগছে ভাই এই বানৰ চানৰ আছে এক মাহত মাকছে এতিয়া মুদ্ৰা নকা ভাত খেলতা ছাৰ মুঠাৰ দৰে কিন্তু আৰাম নাই আরেও বৈদ্য লাগে